নমস্কাৰ, মই চন্দনাই প্ৰথমটি ইউটিউব ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। লগতে মোৰ যদি কিবা ভুল হয় আপোনালোকে কমেণ্টত জনাব আৰু মই শুধৰাবলৈ চেষ্টা কৰিম। ইয়াতে মই কেইটামান জলকীয়া লৈ লৈছোঁ আৰু চাওমিনৰ পৰিমাণে বন্ধাকবি আৰু ইয়াতে পিঁয়াজ লৈ লৈছোঁ এটা আৰু গাজৰ লৈ লৈছোঁ এটা, বিন কেইডালমান লৈ লৈছোঁ। ধুনীয়াকৈ ইয়াতে কুটি তৈয়াৰ কৰি লৈ লৈছোঁ গোটেইখিনি বস্তু। আৰু ইয়াতে মই কেৰাহীটো বহাই দিছোঁ। চাওমিনৰ পৰিমাণে মই নিমখ দি দিছোঁ। পানীখিনি উতলিবলৈ অলপ টাইম থৈ দিছোঁ আৰু নুডলছখিনি দি দিলোঁ। ধুনীয়াকৈ উতলিবলৈ দি দিলোঁ আৰু যেতিয়ালৈকে নুডলছখিনি ভালভাৱে তৈয়াৰ হৈ নাযায় আপোনালোকে উতলি থাকিবলৈ দিব। আৰু মই হেতাখনেৰে এনেই লৰাই দিছোঁ, মানে চাইছোঁ কেনে হৈছে নুডলছটো। আৰু আপোনালোকে নুডলছটো যেতিয়ালৈকে লবৰৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে আপোনালোকে উতলাই ৰাখিব। আৰু নুডলছটো মই ধুনীয়াকৈ এটা বাচনত কাঢ়ি ল'লোঁ আৰু কেৰাহী এটা বহাই দি ধুনীয়াকৈ তেল দি দিলোঁ। কেৰাহীত পিঁয়াজ দি দিলোঁ, জলকীয়া ধুনীয়াকৈ লাৰি থাকক যেতিয়ালৈকে আপোনাৰ পিঁয়াজটো ভজা হৈ নাযায়। আৰু মই ইয়াত দি দিছোঁ বিন আৰু গাজৰ ধুনীয়াকৈ দি দিছোঁ আৰু ইয়াত মই লৰাই আছোঁ। বিনটো অলপ ভাজিবলৈ থৈ দিছোঁ। ইয়াতে ঢাকনিখন মাৰি দিলোঁ বিন আৰু গাজৰটো সিজিবলৈ। বিন গাজৰ সিজা হোৱাৰ পিছত বন্ধাকবিটো দি দিলোঁ। বন্ধাকবিটো অলপ টাইম লৰাই থাকিব যাতে বন্ধাকবিটো ধুনীয়াকৈ ভজা হৈ যায়। মই নুডলছটো দি দিলোঁ ধুনীয়াকৈ আৰু ইয়াত চয়া চচটো ধুনীয়াকৈ এড কৰি দিছোঁ। আপোনালোকেও দিব। আৰু মোৰ নুডলছ প্ৰায় তৈয়াৰ হ'লেই। মোৰ নুডলছ ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।